গাইছ এয়া হৈছে নৰসিংহৰ গছ মানে টাবতে মই লগাইছোঁ এটা ৰেচিপি দেখাম ইয়াৰ পৰা মই পাত এটা ল'ম এয়া ধুনীয়া ফ্ৰেছ একদম বলকচোন আৰম্ভ কৰোঁ এয়া ল'লোঁ মিক্স মাছ এয়া লোকেল সৰু সৰু মাছ গৰম কৰি ৰাখিছিলোঁ তাৰপিছত দিলোঁ পিঁয়াজ ইয়াতে দিলোঁ নহৰু লগতে নেমুৰ পাত নৰসিংহৰ পাত এয়া দিলোঁ জলকীয়া পেষ্ট এয়া এটা কেঁচা জলকীয়া এয়া নিমখ এয়া হালধি গুড়ি এয়া জিৰা পাউডাৰ জিৰা ধনিয়া জালুকৰ গুড়ি দিলোঁ তাৰপিছত ইয়াতে অকণমান তেল দিওঁ মই মানে এইটো সাজি কেনে মিক্স কৰি ল'লোঁ জুইত দিয়া নাই এতিয়ালৈ অকণমান পানী দিব লাগিব এই সৰু মাছৰ চৰচৰিবিলাক খাই বহুত বেছি ভাল লাগে ডাঙৰ মাছতকৈ গেছত পাতি দিলোঁ এতিয়া ঢাকি দিব লাগিব ঢাকি দিলোঁ বেছি টাইম নালাগে হৈ যাব ৰেডি যিহেতু গৰম কৰি থোৱা মাছ হয় চেক কৰি চাওঁ এবাৰ এয়া ধুনীয়া হৈছে এয়া আৰু 5-10 মিনিটমান লাগিব হৈ যাব ৰেডি গাইছ এয়া ৰেডি হৈ গ'ল ফ্ৰেণ্ডছ দেখিবলৈ কেনেকুৱা হৈছে কমেণ্ট কৰিবাচোন এয়া এতিয়া অকণমান পানীটো জাষ্ট শুকাই গ'লে ৰেডি হৈ যাব ফ্ৰেণ্ডছ এয়া ওপৰত নৰসিংহৰ পাত দি দিলোঁ নৰসিংহৰ গোন্ধটো ভাল লাগিব পাতৰ সেইটো কাৰণে দি দিলোঁ বাকী ভিডিঅ'টো কেনেকুৱা পালে জনাব আজিলৈ ভিডিঅ'টো গাইছ ইমানে নেক্সট ভিডিঅ' আকৌ বনাম চাই থাকিব লাইক কমেণ্ট কৰিব কেনেকুৱা হৈছে থেংক ইউ বাই বাই